জেনাৰেলি আমাৰ বেংক একাউণ্টত কিমান টকা আছে আৰু ক'ত কিমানটা ট্ৰানজাকশ্যন হৈছে সেইখিনি চাবলৈ হ'লে আমি বেংকত যাব লাগে আৰু বেংকত গৈ আমাৰ বেংক পাছবুকখন আপ টু ডেট কৰিব লাগে। ইয়াৰ কাৰণে আমাৰ বহুতো সময়ৰ প্ৰয়োজন হয়। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে ঘৰত বহি কেনেকৈ আপোনাৰ মোবাইলতে আপোনাৰ বেংক পাছবুকখন আপ টু ডেট কৰিব পাৰে। তো হেল্ল' এণ্ড ৱেলকাম গাইজ, মই চাইদুল আৰু আপোনালোকে চাই আছে ৱে টু অনলাইন ইউটিউব চেনেল। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথম হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত ওলাই অহা টিলিংগাটো এবাৰ বজাই দিব। ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইলত এটা এপ্লিকেশ্যন ইনষ্টল দিব লাগিব। এপ্লিকেশ্যনটোৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব। ইয়াৰ পিছত আপুনি ইয়াক অ'পেন কৰিব। অ'পেন কৰাৰ পিছত কণ্টিনিউত ক্লিক কৰি দিব। ইয়াৰ পিছত এগ্ৰি কৰি দিব। ইয়াৰ পিছত এইটো বক্সত আপোনাৰ একাউণ্ট নাম্বাৰটো দিব লাগিব। একাউণ্ট নাম্বাৰটো দিয়াৰ পিছত এইটো বক্সত আপোনাৰ একাউণ্টত যিটো ফোন নম্বৰ ৰেজিষ্টাৰ কৰা আছে সেই ফোন নম্বৰটো দিব লাগিব। ফোন নম্বৰটো দিয়াৰ পিছত প্ৰচিডত ক্লিক কৰিব। প্ৰচিড কৰি দিয়াৰ পিছত আপোনাৰ নাম্বাৰত এটা OTP আহিব। এই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত ইয়াত আপুনি 4টা অংকৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটো এবাৰ দিব, আকৌ এই পাছৱৰ্ডটো কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব। আপুনি ইয়াত লগ ইন কৰিব লাগিব। লগ ইন হ'বলৈ এই যিটো পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ইয়াত দিব। পাছৱৰ্ডটো দি লগ ইনত ক্লিক কৰি দিব। লগ ইন হৈ যোৱাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব আৰু একেবাৰে ওপৰত আপোনাৰ নামটো শ্ব' হ'ব আৰু তলতে আপোনাৰ বেংক বেলেঞ্চখিনি শ্ব' হ'ব। আৰু আপুনি যদি আপোনাৰ ষ্টেটমেণ্টখিনি চাব বিচাৰে তেনেহ'লে আপুনি একাউণ্ট ষ্টেটমেণ্টত ক্লিক কৰিব। ইয়াৰ পিছত ছিলেক্টত ক্লিক কৰি আপোনাৰ একাউণ্ট নাম্বাৰটো ছিলেক্ট কৰি ল'ব। ইয়াৰ পিছত চাওক, ইয়াত মোৰ ইমেইলটো শ্ব' হৈ আছে আৰু আপোনাৰ যদি ইমেইলটো ইয়াত শ্ব' নহয় তেনেহ'লে আপুনি বেংকত গৈ আপোনাৰ ইমেইলটো ৰেজিষ্টাৰ কৰাব লাগিব। ইয়াৰ পিছত ষ্টেটমেণ্ট ফৰ আপুনি কিমান দিনৰ ট্ৰানজেকশ্যন চাব বিচাৰে, লাষ্ট 1 মান্থ, লাষ্ট 2 মান্থ, লাষ্ট 3 মান্থ বা কাষ্টম হিচাপে আপুনি ডেটটো দিব পাৰে। মই লাষ্ট 1 মান্থটো ছিলেক্ট কৰিলোঁ। ইয়াৰ পিছত আপুনি একেবাৰে তলত গৈ প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লাগিব আৰু আপোনাৰ একাউণ্টৰ ষ্টেটমেণ্টখিনি আপোনাক ইমেইলৰ জৰিয়তে আপোনাক ইমেইলত পঠিয়াই দিয়া হ'ব। আপুনি ইয়াৰ পৰা মিনিমাইজ কৰি আপোনাৰ জিমেইলটো অ'পেন কৰিব। ইমেইলটো অ'পেন হৈ যোৱাৰ পিছত ইয়াত আপুনি এটা মেইল দেখা পাব UPI পাছবুকৰ পৰা আৰু এই মেইলটো আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত দেখা পাব এটা PDF। এই PDFটো আপুনি ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব আৰু ডাউনলোড হৈ যোৱাৰ পিছত ইয়াক আপুনি অ'পেন কৰিব আৰু এই PDFটো অ'পেন কৰিবলৈ হ'লে আপুনি পাছৱৰ্ডটো দিব লাগিব। এই পাছৱৰ্ডটো হৈছে আপুনি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিটো এমপিন ক্ৰিয়েট কৰিছিলে সেই এমপিনটো ইয়াত এণ্টাৰ কৰিব। ইয়াৰ পিছত অ'পেনত ক্লিক কৰি দিব। অ'পেনত ক্লিক কৰি দিয়াৰ পিছত আপোনাক PDFটো দেখুওৱা হ'ব। ইয়াত চাওক ক'ত কেই তাৰিখে আৰু ক'ৰ পৰা ট্ৰানজেকশ্যন হৈছে সেই ট্ৰানজেকশ্যনখিনি সকলো ইয়াত দি দিছে। তো ফ্ৰেণ্ড, ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।